তিতাবৰৰ এলেঙি গাঁৱত এটি লুংলুঙীয়া আলি, দুইফালে সেউজময় পথাৰ। তাৰ মাজতে এটি সৰু পঁজাত বাস কৰে এহাল ককা আইতাই। নিজৰ ভেটি এৰি আপোন সেউজ গাঁও এৰি চহৰৰ যান্ত্ৰিকতা ভাল নোপোৱা মাটিৰ মানুহ ককাই ভাত বনোৱা, ঘৰ চাফা কৰাৰ পৰা নিজৰ কামবোৰ অতি নিয়াৰিকৈ কৰি যায়। আইতাগৰাকী অসুস্থ, দুয়ো হাঁহি ভাল পায়। অসমীয়াৰ হিয়াৰ আমঠু বিহু ককাৰ তেজত আছে আৰু বিহুত ব্যৱহৃত ঢোলটোক সাৱটিয়ে ককাই কটালে বিগত ৮৫ বছৰ। বাপতিসাহোন বিহুত ব্যৱহৃত লোকবাদ্য ঢোল অসমৰ এক আপুৰুগীয়া সম্পদ। তাৰেই জানেকি ৮৫ বছৰীয়া এইজন বৰ্ষীয়ান ওজা সৰুপাই দাস ওজা, যিজনে ঢোলৰ ওজাৰ ২৪খন হাতৰ এখন হাত গগনা হাতৰ সৃষ্টি কৰিছিল। চাওঁ আহক, এইজনা গগনা হাতৰ নিৰ্মাতা সৰুপাই দাস ওজাৰ ওচৰত আমাৰ সাংবাদিক সংগীতা বৰাৰ সৈতে হোৱা এক বিশেষ প্ৰতিবেদন। গুলি মাৰি যাওঁ ঢোলত চাপা নমস্কাৰ। বিহু আমাৰ প্ৰাণ। অসমীয়া জনজীৱনৰ বিহু এক উল্লেখযোগ্য সম্পদ। সেই বিহুতেই, অসমীয়াৰ বাপতিসাহোন বিহুতেই ব্যৱহাৰ কৰা হয় ঢোল, লোকবাদ্য ঢোল। গতিকে মই আজি সংগীতা বৰাহি আজি উপস্থিত হৈছোঁহি যোৰহাট নগৰৰ পৰা প্ৰায় ৩৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন অতি ভিতৰুৱা গাঁৱত, এলেঙি গাঁও। সেই এলেঙি গাঁৱতে এজন বৰ্ষীয়ান ওজা আছে, নাম সৰুপাই দাস ওজা। তেখেতৰ বয়স হৈছে ৮৫ বছৰ। ইমান বৃদ্ধ অৱস্থাত তেওঁ এতিয়াও কিদৰে ঢোলৰ চৰ্চা অব্যাহত ৰাখিছে সেয়া দেখাবলৈ আমি চেষ্টা কৰিছোঁ। মই আহি এই ওজাগৰাকীৰ ওচৰত বৰ্তমান পাইছোঁহি। গতিকে তেখেতৰ লগত হোৱা বাৰ্তালাপ আপোনালোকলৈ আগবঢ়াম, আপোনালোকে চাই থাকক। এইগৰাকীয়ে হ'ল সৰুপাই দাস ওজা। ককা নমস্কাৰ। নমস্কাৰ। হয়, তেখেতক মই এখন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। হয় ককা, আপোনাৰ পৰিচয়টো প্ৰথমতে মই জানিম। মোৰ পৰিচয়, গাঁও হ'ল এলেঙি, হয় মৌজা হ'ল তিতাবৰ, হয় পোষ্ট অফিচ চকীয়াল হয় আৰু থানা তিতাবৰ, তিতাবৰ মহকুমা। হয় সেয়াই আমাৰ পৰিচয়। হয়। আপোনাৰ পৰিয়ালত কোন কেনেকৈ আছে? পৰিয়ালত আমাৰ এতিয়া বৰ্তমান বুঢ়া বুঢ়ী, হয় ছোৱালীবিলাক দিলোৱেই আৰু ল'ৰাই গুৱাহাটীত চাকৰি কৰে, বোৱাৰীয়ে চাকৰি কৰে হয় আৰু তাৰো ল'ৰা এটা নাতি আৰু ছোৱালী এজনী নাতি। হয়। ল'ৰা আহি থাকে ঘৰলৈ? আৰু ল'ৰা মাজে মাজে আহি থাকে। হয়। কিমান দিনৰ মূৰত আহে? এই মাহত কেতিয়াবা দুবাৰো আহে ছুটী লৈ। হয় আজি লকডাউন দিয়াৰ পৰা অহাই নাই। হয়। আমি জনামতে ঢোলৰ ২৪ ওজাৰ সাধাৰণতে ২৪খন হাত থাকে। ২৪খন। হয়, ২৪খন হাত থাকে। সেই ২৪খন হাতৰে এখন হাত গগনা হাত বুলি কয়। সেই গগনা হাতখন আমি জনাত আপুনি নিৰ্মাণ কৰা। হয়। হয়, এই বিষয়ে অকণমান ক'ব আমাক। হাতখনে ক'ব লাগিব ন? মানে আপুনি কিদৰে মানে নিৰ্মাণ কৰিছিলে সেই গগনা হাতখনৰ বিষয়ে অলপ কৈ দিব। তাৰমানে ক'ম, হয় গগনা একদিনা দৈৱকীয়ে তাঁত বাতি কৰে, হয় গৰখীয়া কৃষ্ণই গৈ আমনি কৰে হয় আৰু ইডাল সিডাল কৰি সূতা অনা নিয়া কৰে। হয় সেই চলে কৃষ্ণই তাঁতৰ চুঙা হৰণ কৰে। হয় সেই চুঙা নি বচাবৰক দিলে, বচাবৰা পাই গগনা সাজিলে। লাহৰি গগনা
চুটতে চিনাকি লাগে আগলি পাওঁৰে লাহৰি গগনা চুটতে চিনাকি লাগে এ বহাগ বনতে চৰাই মাতিলে গগনা বজা যেন লাগে বহাগ বনতে চৰাই মাতিলে ভোলা ভোলা Gugidi gagana, okay? এতিয়া সুধিব বিচাৰিছোঁ যে আপুনি এই ঢোলৰ যি বিদ্যা ঢোল বাদনৰ যি বিদ্যা আপুনি কেতিয়া কাৰ পৰা গ্ৰহণ কৰিছিল আপোনাৰ গুৰু কোন আছিল আচলতে গুৰু মোৰ ক'বলৈ আমাৰ ককাহঁতৰ দিনৰ পৰা পৰা হেৰি আছে হয় মই দেউতাই ককা গুৰিত শিকা ওপৰৰ পৰা মই দেউতাৰ ওচৰত শিকা এতিয়া মই মোৰ ল'ৰায়ো এতিয়া বজায় গুৱাহাটীত আৰু নাতিটোৱেও বজায় গুৱাহাটীত মানে পৰ্যায়ক্ৰমে হৈ আছে আচলতে পৰিপুৰুষৰ পৰা মানে তেজত আছে আচলতে আপোনালোকৰ এই সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস ঢোল বাদনৰ ঢোল বাদন হয় আপুনি আপোনাৰ মনত আছে চাগে কিমানমান বয়সৰ পৰা আপুনি এই বিদ্যা লৈছিলে মই 12 বছৰমানৰ পৰা শিকিছোঁ ঘৰতে থকা নহয় অভ্যান্ততা আহি যায় হয় শিকিবলৈ তেনেকৈ মন প্ৰতি শিকিবলৈ দৰকাৰ নাই শুনিলেই আহি যায় হয় 12 বছৰমানৰ পৰা মই ঢোল বাদ্য চলাই আছোঁ বিয়াত বেছিকৈ মোৰ গ্ৰাহক ধেৰ তাৰপৰা এইফালে লখিমপুৰ গড়পুৰ গোপালপুৰ শিমলুগুৰি নিমুৰি কচুৱা ঢকুৱা ভিতৰলনি এইফালে প্ৰগ্ৰেম কৰিছোঁ ডিগবৈ মাঘেৰিকা তিনিচুকীয়া কাকপথাৰ এই চব গোটেইচব মই প্ৰগ্ৰেমেই কৰি ফুৰিছোঁ হয় আপুনি এতিয়াও যায়নে এতিয়া মই মানে ধৰোঁ বজাবলৈ মোৰ হাত চাত লগৰ তগৰ চব ঠিকেই আছে কথা বতৰাবোৰ ঠিক আছে খালি মোক কঁকাল বিষ হ'ল মই বৰ বেছি দেৰি থিয় হৈ থাকিব নোৱাৰোঁ সেইটো কাৰণে এতিয়া নোযোৱা হ'ল তথাপিও যোৱা বছৰ শিৱসাগৰলৈ মাতিলে গ'লোঁ বোলো মই বেছি সময় নাই বোলে 20 মিনিট সময় 20 মিনিট সময় প্ৰগ্ৰেম কৰি হয় আপুনি যিহেতু গগনা হাতখন সৃষ্টি কৰিছে আপোনাক আমি লগ পোৱাৰ সৌভাগ্য হৈছে নথৈ সুখী হৈছোঁ গতিকে আপোনাৰ মুখৰ পৰা আমি গগনা হাতখন অকণমান শুনিম গলি বাহৰে লাহৰি গগনা চুটতে চিনাকি লাগে বহাগ বনতে চৰায়ে মাতিলে গগনা বজা যেন লাগে গগনা আয়লি গগনা পুৰণি গগনাত পিন্ধিলে গুণে বচাবৰ সতীয়া মৰিব পৰা গগনা সাজিব কোনে গগনা কি নাম আদিকা গগনা কি
কি নাম লক্ষী সৰস্বতী দেৱী পাৰ্বতী এই তিনিবলে নাম হয় এই গগনা এই তিনিজোটা যে হয় এজনী লক্ষী এজনী সৰস্বতী হয় নেকি হয় আপোনাৰ মুখৰ পৰাই জানিছোঁ দেৱী পাৰ্বতী এই তিনিজনীয়ে তিনিটা গগনা মুগা সূতা লগাই হয় 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 তেখেতৰ মুখেৰে শুনিলে গগনা হাতখন আচলতে তেখেতৰ বয়স 85 বছৰ হৈছে ইমান বয়স হোৱাৰ পিছতো তেখেত ইমান সুন্দৰকৈ গাব পাৰিছে সুস্থ হৈ আছে খোল বজালোঁ আৰু মৃদং বজালোঁ নেগেৰা বজালোঁ টকাৰী বজালোঁ বিন বজালোঁ জুৰীয়া পেপা পৰ্যন্ত বজালোঁ এতিয়া পেপা বজাব নোৱাৰোঁ দাঁত নাই যে হয় হয় দাঁত অৱশ্যে মোক লগাই দিলে পিছে লগৰ এটা নহয় চিনেমা এক্টৰ লগাই দিলে চিনেমা এখনত আছিলোঁ মই অঁ 17 কালত আপুনি চিনেমাও কৰিছিলে নহয় মই নহয় বেকগ্ৰাউণ্ডত আছিলোঁ অঁ বেকগ্ৰাউণ্ডত আছিলে হয় তেওঁ লৈ গ'ল আৰু গৈ পেলাই মোক ইয়াত হেৰি কৰিলে মাতটো বেয়া দিছিলে শুনিলে শুনি মোক ক'লে মই বোলো এটা ভালদৰে আছে মোৰ শিষ্য সোমনাথ বৰা মোৰ শিষ্য তাৰ গুৰু মোৰ শিষ্য ধীৰেনাথ খোৱা তালৈকে যাওঁ বোলে তাৰ মাতটো ভাল হৈ আছে ডেকা মানুহ মোক তেতিয়া সুধিলে এটা কথা ক'ম আৰু সোমনাথে গায় কপা টকো টকো বাইদেউ কপা টকো টকো কপা টকো টকো বাইদেউ কপা টকো টকো মই এইটো শুদ্ধ বুলি নধৰোঁ আৰু ভুল বুলি নকবি যেনেকৈ গায় আমাৰ অৰিজিনেল ওপৰৰ পৰা নামি আহিছে যে কপা ধুনু ধুনু বেটি কপা ধুনু ধুনু কপা ধুনু ধুনু বেটি কপা ধুনু বোলে তেতিয়াতো তাৰ বুলি আনি যাব নোৱাৰোঁ ই আধুনিক কৰি পেলাইছে আপোনাৰ পুৰণা বস্তু মই তেতিয়া মোক লৈ গৈছিলোঁ 1 মাহ আছিলে আমাৰ ইয়াত কটাকটা লাগি হয় কটাকটা লাগি কুলত লাগি আৰতি কাৰণে নি পেলাই এমাহত হয় বহুতো তাৰপৰা পেপা এখনত দি দিলে আৰু মোক দহতীয়া জোৱাইটো পাই পেলাই ঘৰত দেখুৱাইলে তেতিয়া ঠাণ্ডা হয় তেতিয়াহে মানে গম পাইছে আপুনি ক'ত আছে নগাঁও ব্ৰহ্মপুৰত আছে নগাঁৱত আছিলে ব্ৰহ্মপুৰ হয় তেতিয়া চাগে মানে মোবাইলৰো সংযোগ নাছিলে মোবাইল নাই মোবাইল নাছিলে নাই হয় মোবাইল নাই 90 চন মানতে হ'ব নেকি হয় তেতিয়াই হয় বেকগ্ৰাউণ্ডত আছিলে মানে আপুনি কি কৰিছিলে মই এতিয়া যতীন বৰা আমাৰ হেৰিয়ে সুধিলে জনমে অঁ যোৰহাটলৈ আহিছিলে যতীন দা কথা এটা সুধিবলৈ সোধা এই আমাৰ ককা চিনি পায়নে তিতাবৰ সৰুৰ পৰাই সজাগ হয় তেতিয়া প্ৰথম সুবিধাটো মই সেইজনৰ পৰাই পালোঁ হয় তেতিয়া ফোনটো মোক দিয়া মোৰ প্ৰায় 20 মিনিটমান কথা পাতিলোঁ যতীনে আহিম বুলি ক'লে বহুত আহিব ইয়াত হয় ব্যস্ততা তেখেতসকলৰ হয় হয় এতিয়া আপোনাক সুধিব বিচাৰিছোঁ যে আপোনালোকৰ দিনৰ বা অতীতৰ যি ঢোল বাদন ওজা আছিলে আচলতে বৰ্তমানৰ লগত আপুনি কি পাৰ্থক্য দেখে বৰ্তমানটো সেইখিনি আছে ধৰি ৰাখিছে বহুতে কিন্তু ক'ৰবাত যেন অকণমান ধৰি ৰখাত ব্যতিক্ৰম হৈছে আৰু আধুনিকতাৰ ফালে ঢাল খাইছে এই ক্ষেত্ৰত আপুনি কি ক'ব এইটো মানে আমাক অৰিজিনেলটো লাগিব হয় আধুনিকটো আমি পচন্দ নকৰোঁ হয় আধুনিক কৰিছে বহুতে আধুনিক কৰিছে সেইটো আমাৰ ইয়াত আমাৰ গাঁৱলীয়াত তেওঁ হ'লে বহুৱাই থৈ দিব এই তুমি নালাগে বহি থাকা আমাক পুৰণা বস্তু লাগে এতিয়া আধুনিকটো মই পচন্দ নকৰোঁ হয় আমাক লাগে পুৰণা চহৰা বাদ্য 24খনতো চহৰা বুলি কয় চহৰা বাদ্য একদম পূৰা চহৰা বাদ্য গোটেই আদায় কৰিবলৈ এমাহো আদায় কৰিব নোৱাৰে গোটেইখিনি বাদ্য তথাপিও এতিয়া আজিকালি কম্পিটিশ্যনত দিলে কি কৰে মোক জাজত দিলে মই লটৰি দি দিম বুজিছা নাই টিকট দি দিম আৰু এইখন আমুঘাট পঢ়াই দিলোঁ এইখন তামুঘাট মহাই দিলোঁ টানিব নহয় টানিলে মেলি চাব আৰু এইখন বোলে নেগেৰা পইচা তাৰ নাই নহয় সি নাগা পঢ়াব আমি কওঁ আমাৰ লটৰি লাগে ৰাইজে বাচিব
ইয়াত বজা আপোনালোকে বাছি দিয়ক পাৰিব আমি যিয়ে হওক কয় তাকে বজাম। পাকৈত আচলতে অঁ হয় আমি কৃষ্ণৰ কাৰণে বজাওঁ, নাজানো বুলি নহয়। হয় কিন্তু আজিকালি বুজি যায় চলাই গুচি যায়। আৰু পাছত গৈ আমাক চাব, কেনেকৈ চাম? মোৰ এটা শিষ্য আছে মহন্ত শিষ্য চিনি পাওঁ, এই মোৰ শিষ্য সি গোটেইখন টহল কৰিছে। হয় আপুনি একদম পোনপ্ৰথমে আপুনি ওজা শিকিয়ে কোন ঠাইত আপুনি ঢোল বাদন প্ৰদৰ্শন কৰিছিলে? ঢোল বাদন মই তেতিয়া ল'ৰামতীয়া। হয় আমাৰ ঘৰৰ আগত খুব খেল হয়। খেল মানে বুজি পোৱা নাই বাৰু? প্ৰতিযোগিতা প্ৰতিযোগিতা মানে এনে মই এনেই কৈছিলোঁ উপমুৱাকৈ, তুমি মোক এটা প্ৰশ্ন সুধিলা ঢোলৰ খেলটো এনেকৈ, মই সেই প্ৰশ্নটো উত্তৰ দিব লাগিব। হয় যদি দিব নোৱাৰোঁ মই হাৰিম, আৰু মই তোমাৰ উত্তৰটো দি পেলাই মই এটা সুধিম নহয়, হয় মোৰ উত্তৰটো দিব নোৱাৰি তুমি হাৰিবা। সেইটো ঢুলীয়া খেল কয়। অঁ হয় আগৰ হয় মই প্ৰথম আমাৰ এনেকৈ সত্ৰতে আমাৰ দেউতাও আছিলে হয় ল'ৰামতীয়া, ঘৰত আহি কেতিয়াবা ৰাঙঠা হৈয়ে থাকোঁ, তেতিয়াই মই খেলত নামিছিলোঁ। হয় দেউতাই মই আৰু খেদি নি পেলাই এনেই মানুহঘৰ ভঁৰালৰ তলত সোমাইছিলে, ক'ত খেল কৰিবলৈ আহিছোঁ বুলি। হয় এই তেতিয়াৰ পৰা মই খেলত নামিছিলোঁ, হয় খুব খেল কৰিলোঁ ঢোলৰ খেল। হয় কিন্তু আপুনি এতিয়াও হাৰি যোৱা নাই? হাৰি যোৱা নাই ঈশ্বৰকৃপাত। আৰু মই কাকো কোনোবাই নোৱাৰিলেও মোৰ কিন্তু পৃথিৱীত যিমান উঠা আছে চবেই ভাল পায়। হয় তাৰমানে সি ৰাইজে কয় তুমি হাৰিছা, মই কওঁ নাই হোৱা, আমি দুয়ো সমানহে হৈছোঁ, সেইটোতে মোক বৰ ভাল পায়। হয় হয় আমি সমান, মোৰ অভ্যাস আছিলে, তেওঁ অভ্যাস নাই, আমি দুয়ো সমান হৈছোঁ, সেইটোতে খুব ভাল পায়। গহপুৰত এজন পালোঁগৈ, তেওঁৰ নাম সৰুমইনা গগৈ। বজালোঁ আৰু মই প্ৰথম মাননীহাট বুলি এখন আছে, মাননীহাটখন এইখনতে বোলে বৰ ডাঙৰ কথা হ'ল, কলগছে নাৰ কাঠে কথা লিখা হ'ল, তথাপিও নাই যোৱা বুলি ক'ব নোৱাৰোঁ। গৈ থাকোঁ বোলোতেই তেওঁ দি দিলে নহয়, এহাতে ঢোল বজাই এহাতে কাঁহী ঘূৰাই, এহতীয়া টকাই দি দিলে। দি দিলতে বহিলা, বহি মই তেতিয়া ক'লোঁ মোৰ চাৰিখন আনো, বুজিছা নাই, মোৰ দাঁত আছিলে, এখন কাম মাৰি ধৰিলোঁ, এখন ঢাকি ল'লোঁ, আৰু এখন হাতত ল'লোঁ, এখন মূৰত ল'লোঁ, আৰু কাঁচি তেলৰ জ্বলা চাকি এটা দিলোঁ। এই দি মই হাতখন বজালোঁ, কেৰাচিন তেলৰ জ্বলা চাকি জ্বলা চাকি মূৰৰ ওপৰত জ্বলি থাকিব কাঁহীখন, সেইখনত বজালোঁ। বজাৰ লগে লগে সি মোক লগালেই নহয়, হাতখন বেয়া কৰি দিয়ে, হয় ছাগলীবোৰ এবাৰ গহপুৰ। হয় তাৰপৰা মই হেঁচা মাৰি লওঁ, আকৌ ঘোৰ খাই যায়। মোৰ পিছত অলপ কাম আছিলে, মই ঢোলটো ধৰি মঠাই গুচি মোৰ কামটো কৰিলোঁ ভাল পালোঁ। তাৰপৰা তেওঁ আৰু আধুনিক হাত এখন দি দিলে, মই গপকৈ উঠি আধুনিক হাতখন কাটি দিলোঁ, কাটি দিলোঁ, মই আধুনিক দি দিলোঁ, এতিয়া তেওঁ নুঠা হ'ল। হয় আমাৰ পাৰ্টিটোৱে কৈছে তহঁতৰ অজা নুঠিলে, তহঁতৰ অজা আধুনিক দিছে সেইজনে নুঠে, তহঁতৰ অজা আধুনিক দিছিলে, আমাৰ অজা আপত্তি কৰিছিলে নেকি? হয় উঠিব লাগে, এই উঠিলে, উঠি আৰু কেঁচুৱে কিবা কিবি গালে আৰু তাত আকৌ হাৰিলে বুলি নকয়, হৈ পৰিলে বুলি কয়, হৈ পিনে হৈ পৰিলে। মই লাহেকৈ উঠি গৈ ক'লোগৈ, বোলো ৰাইজ এই জানো হৈ পৰা নাই, আমি দুয়ো সমান হৈছোঁ, মোৰ অভ্যাস আছিলে, এই তেখেতৰ অভ্যাস নাই, আমি দুয়ো সমানহে হৈছোঁ। হয় আচলতে তেখেতেও আচলতে আপোনাৰ যি মহানতা সেই কথাষাৰতে আচলতে হাৰি যোৱা নাই, আমি সমান হৈছোঁ, সেই কথাষাৰতে আচলতে তেওঁ সাহস পালে, অনুপ্ৰেৰণা পালে। তাৰপৰা মই বিন এচাৰ এজন গৈছিলে হেনো তালৈ, হয় গৈ সুধিলে হেনো হেৰিয়ে সৰুবিলাক গৈ বোলে আপোনাৰ ঘৰ ক'ত? বোলে মোৰ ঘৰ তিতাবৰ। তিতাবৰ সৰুপৰা এটা চিনি পায়নে? বোলে আমাৰ একে ঠাইতে ঘৰ, ওচৰা আছেগৈ, মানুহজন ভালে আছেনে? মই ঢেৰ ঢোল বজালে সেইজন লিখা মানুহ নাপাওঁ, মোৰ সৰাগী থাকে, হয় মই যি নামাৰোঁ। হয় আপুনি এই ওজাৰ কোনোবা এটা ঘাট আপুনি গাই দিলে আমি সুখী হ'ম মুখেৰে। এতিয়া মই মাননী ঘাটকেইটাকে প্ৰথমে মাৰোঁ। হয় গেন্দা কুট গেন্দালে কুটি গেন্দা কুট গেন্দাও, এই ৰগৰ গেন্দা কুট গেন্দালে কুটি গেন্দা কুট গেন্দাও, তাকো গুডু গেন, তাকো গুডু গেন, তাকো গুডু গেন, তাকো গুডু গেন, গেন্দা কুইকিটা কুইকিটা, সেটা কুইকিটা কুইকিটা, ঘিচিটি ঘিন্দাও,
মাননি নমাওঁ স্বীকৃতি ঘিনাওঁ মাননি নমাওঁ কৃষ্ণ গুৰুক মান ধৰিবলৈ যাওঁ ঘেৰি ঘমা 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 গগমা ঘমা চিত ঘমা 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 গগমা ঘমা ঠাট্টা নাট্টা এথোকা তামোল 14 গুচি পাণ প্ৰথমতে বিষ্ণুক ধৰি যাওঁ মান ঘেৰি ঘমা 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 ঘেৰি ঘেৰি ঘমা চিত ঘমা 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 ঘেৰি ঘেৰি ঘমা ঠাট্টা নাট্টা এথোকা তামোল 14 গুচি পাণ দ্বিতীয়তে ব্ৰহ্মাক ধৰি যাওঁ মান ঘেৰি আৰ বাঘিন দাওঁ দাওঁ পাৰ বাঘিন দাওঁ দাওঁ ঘিকিটি ঘিনাওঁ চিত্তং নিত্যং আশীপতি গণিতং এথোকা তামোল 14 গুচি পাণ তৃতীয়তে ৰাইজক ধৰি যাওঁ হয় এইটো কোনটো হাত আছিলে মাননি মাননি হাত হয় মাননি ঘাট মাননি ঘাট হয় তেখেতে ঢোলৰ মাননি ঘাটটো মুখেৰেই গাই শুনালে আপোনালোকক তেখেতলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আপুনি চৰকাৰৰ ফালৰ পৰা কিবা সা সুবিধা পাইছে নেকি বা পেঞ্চন মই চৰকাৰৰ ফালৰ পৰা 2006 চনৰ আগত 3বাৰ 1,000 পাইছিলোঁ হয় 10,000 হয় তাৰপৰা 2006 পৰা যেতিয়াই পেঞ্চনটো লাগিল তেতিয়া সেই 1,000টো কাটি দিলে আৰু হয় এই 2006 চনৰ পৰা 8,000 মহিনা দি থাকে হয় সেয়াই চলি থাকিবলৈ হৈ যায় বেংকত হয় সোমাই আছে হয় আপুনি এই ক্ষেত্ৰত মানে ওজাৰ ক্ষেত্ৰত বা পুৰণি বহুতো এতিয়া আপোনাৰ লগৰে বা আপোনাৰ উপৰি মানে আপোনাৰ আগৰখিনি বহুতো নাই এতিয়া আমাৰ মাজৰ পৰা হেৰাই গৈছে আমাৰ সম্পদসমূহ একেটিকে হেৰাই গৈছে গতিকে আপুনি নৱপ্ৰজন্মক যিখিনি বৰ্তমানৰ ল'ৰা ছোৱালী আপুনি নৱপ্ৰজন্মক আপুনি কি আহ্বান জনাব এই ক্ষেত্ৰত সিহঁতক মই মানে কৈছোঁ মই যে আধুনিক মোৰ গাঁও বাৰু মই বিয়াবিলাকত যি ডেকা ল'ৰাবিলাকে কয় বোলে আধুনিক আমুক এই বগী ছোৱালী বুলনি গওঁ বা বৰলা বুলনি গওঁ এনেকুৱাবোৰ কয় তেতিয়া মই গাম নগ'লে মোৰ সমপক্ষ বুঢ়া মানুহ থাকিলে হেৰি আপোনাৰ মুখত একো ক'ব নাপায় নহয় সেই যে ক'ব নহয় তেতিয়া ডেকা ল'ৰাই যদি কয় বোলে বুজিছেনে মোক বেয়া নকৰে ল'ৰাহঁতে কৈছে মই এইটো গাইছোঁ নহ'লে মই নাগাওঁ এতিয়া ল'ৰাবিলাক মই পুৰণাহে শিকাওঁ নতুন নিশিকাওঁ নতুন শিকিবলৈ হ'লে তাৰমানে নিজে সাজি পাৰিও শিকিব পাৰিব পুৰণাখিনি লাগিবই পুৰণা লাগিবই ধন্যবাদ আচলতে ওজা হ'বলৈ ভাল সুদক্ষ ওজা হ'বলৈ আচলতে কি গুণৰ দৰকাৰ মানে ওজাজন হ'বলৈ আচলতে কোনখিনি দিশ চালি জাৰি চাব লাগিব কোনখিনি দিশৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব এইখিনি আপুনি যদি আমাক ৰাইজক জনাই অতি ভাল হ'ব কথাটো সুখী হ'ব ওজা হ'বলৈ হ'লে প্ৰথম হয় বুলনি চেও লাগিব হয় প্ৰথম আৰম্ভণিতে হয় তাৰপৰা বুলনি চেওৰ পিছত বিহুৰ খৰা চেও লাগিব খৰা চেওৰ পিছত বুঢ়া চেও লাগিব তাৰপিছত চলনা লাগিব তাৰপিছত চলনা বাদ্য হাত লাগিব তাৰপিছত চলনা বজোৱাৰ পিছত চব শিক্ষাৰ পিছত তেতিয়া শিক্ষাগুৰুৱে নিৰ্মালি দিব সেইদিনাৰ পৰা ওজা উপাধি পাব নহ'লে এনেই বিহু চাউটো মাৰিলেই ওজা নহয় হয় খুব ভাল কথা ক'লে এতিয়া আপুনি কওকচোন মানে বৰ্তমানৰ ওজাৰ ভিতৰত আপুনি কাক ভাল পায় বা কাক আপোনাৰ মনত আছে এতিয়া আমি ভাল পোৱা ওজা বহুদিন নাই গ'ল নহয় নাই যে আমাৰ সমপক্ষ ভাল ওজা আছিলে আমি গোটেই দিনে ৰাতিয়ে যুঁজেই কৰি থাকোঁ তাতে আমাৰ কাজিয়া পথাৰ একো হাই হুলনি নাই তেনেকুৱা ওজাবোৰ এতিয়া নাই মোৰ নাম লৈ থাকে অৱশ্যে মই ডেৰগাঁৱৰ ফালে গ'লে এতিয়াও কয় মানে আপুনি আমাৰ মানে বৰ্তমানৰখিনি কথা কৈছোঁ যিখিনিয়ে ধৰক ওজা বজাই থাকে বিয়াই মানে বিয়া নিৰ্দিষ্ট অনুষ্ঠানত ওজা বজায় ঢোল বাদন কৰে এইসকলৰ ভিতৰত মানে আপুনি আশা থকা কাৰ নাম ল'ব এই মুহূৰ্তত এতিয়া দুটা ল'ৰাই মই দেখা যাবা চৌকিন হৈ আছে এটা হ'ল ডেৰগাঁও লাওভৰা পৰেশ লিগিৰা তাৰ নাম দেই এটা হ'ল পুলিবৰ গোলাঘাট
জয়ন্ত কোঁৱৰ এই দুটাকে মই অলপ আৰু পচন্দ কৰোঁ। হয় কৰোঁ যদি সিহঁতি ঢোল বজোৱাৰ পিছত মোক আহি সদায় কেনেকুৱা আছে বুলি কেনেকুৱা বজাইছে আশাৰ ধৰোঁ। হয় 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 শিকিবলগীয়া আছে আচলতে হয় তেখেত আপোনালোকৰ ওচৰলৈ আহি থাকে তেওঁলোক নাহে যথেষ্ট পাওঁ। হয় 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 এনেকৈ আচলতে শিকি যাব লাগিব। শিক্ষা কিমানলৈকে হৈছিলে? পঢ়া শুনা হয় এই মোৰ শিক্ষা ক'বলৈ হ'লে আমাৰ মাক মই বহা চচৰতে ঢুকালে। অঁ মই একেবাৰে বহা চচৰতে। হয় তাৰপিছত দেউতা ঢুকাল তেতিয়া আগতে ক শ্ৰেণী খ শ্ৰেণী প্ৰথম শ্ৰেণী হয় প্ৰথম শ্ৰেণী পাওঁতে দেউতা ঢুকালে। মই আৰু কোনো নাই, ককাই ভাই বংশ পৰিয়াল কোনো নাই। দেউতাই আকৌ পাছৰ কেইজনী আনিছিলে মাহী মাহেঁতি মাকে আৰু ধান খাই দি আছে। তাৰপৰা মই এই ঢলাজানত মোমাইদেউ আছিলে, তেওঁৰ নাম মই আমাৰ মাকৰ আগৰ মহন্ত আছিলে চন্দ্ৰকান্ত মহন্ত। তেওঁ লৈ গৈ তেওঁৰ ঘৰতে থাকিলোগৈ। হয় 2 বছৰ খেতি পথাৰ কৰোঁ। হয় এই হালোৱা চালোৱা নোলোৱাকৈ হয় ময়ে খেতি কৰোঁ। তাৰপৰা তেওঁলোকে বিয়া পাতিবলৈ বুদ্ধি পাতিলে। বিয়া পাতিবলৈ মই বিয়া নাপাতোঁ। মই ঢোল টকাই যি ল'লোঁ আৰু মই বিয়া নাপাতোঁ। সিহঁতি বোলে পাতিবই লাগিব তেনে বুলি কৰোঁতে আৰু মই গুচিয়ে আহিলোঁ নাথাকিলোঁ। হয় নাথাকি মই পানী চুকাত এটা বিয়া পতাৰ ভয়তে আপুনি পলাই অঁ দিলে। বিয়া পতা হয় মই বিয়া নাপাতোঁ। হয় মোৰ আই নাই বোপাই নাই মাটি নাই সম্পত্তি নাই, মই কি খুৱাম? তাৰপৰা পানী চুকোৱাত এটা পাৰ্টি শিকাবলৈ ল'লোঁ। পানী চুকোৱাত শিকাওঁতে এই আমাৰ বুঢ়ীয়ে এই গোটেই গাঁৱৰ ল'ৰাবোৰে মোক দলে তলে ফুৰিবলৈ গ'লে আমুকত ফুৰিবলৈ যাওঁ ব'লক। মই ফুৰিবলৈ যাম বাৰু, এই মানুহঘৰত ছোৱালী আছে নেকি যাম, ছোৱালী থাকিলেনো মই নাযাওঁ। চাই থাকিলে নাযায়। বোৱাৰী যদি বুঢ়ী আছে যাম, হয় ছোৱালী থকা মানুহ মই এনেকুৱা মোৰ চৰিত্ৰ ভাল আছে। হয় তাৰপৰা তাৰ মানুহো লাগিলে আমাৰ ইয়াতো লাগিলে ভালুমাৰ তেখেতে লাগি ভাগি মোক বিয়াই পঠাই দিলে। হয় মানে এই আইতাক বিয়া পাতি দিলে। বিয়া পাতি অনা মই আহিব পৰা নাই, হয় বিয়া পাতি অনা। হয় ভাল লাগিলে ককাৰ লগত কথা পাতি। হয় এইগৰাকী ককা আপোনালোকে ঘৰৰ পৰিৱেশ দেখিছে। এইগৰাকী বৰ্ষীয়ান ককা 85 বছৰ বয়স হৈছে। ঢোলৰ 24খন হাতৰ ভিতৰত এখন হাত গগনা হাত। গগনা হাতখনৰ নিৰ্মাতা এইজন ককা আজি আমাৰ মাজত পাই, নতুন সংবাদৰ মাজত পাই নথৈ সুখী হ'লোঁ। আপোনালৈ শ্ৰদ্ধা নিবেদিলোঁ। তেখেত সুস্থ হৈ থাকক, আৰু বহুদিন জীয়াই থাকক তাৰে কামনা কৰিলোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তেখেত যাতে আৰু সুস্থ হৈ থাকক, এই বিদ্যাত তেখেতে আৰু আগুৱাই নিয়ক, তেখেত নিৰোগী হৈ থাকক তাৰে কামনা কৰিলোঁ। ধন্যবাদ। মালা গাঠে ফুলনিতে বহি